ইমান ৰাতিপুৱাই? এই নামঘৰীয়া ডাইটিঘৰত নখোৱা চান্দাটো দি থৈ আহিলোঁ। তই পিছে? মই মোক স্কুলত থৈ আহিলোগে। ক'ৰবাত যাবলৈ তোৰ দেৰি হৈছে নি? নাই হোৱা। কিয় সুধিলি? এনেই সুধিলোঁ। হ'ব যা, বাদ দে। আৰে কথাবোৰ কিয় আধৰুৱা কৰ? কোনবোৰতো এনেও আধৰুৱা কৰিলি। হা? কি ক'লি? একো নাই। কহ, তোৰ কি ক'ব লগা আছে? মোৰ সময়বোৰ এনেও তোৰ কাৰণে আছে। চহৰত থাকি বৰ চেনি কথাবিলাক ক'বলৈ ল'লি। প্ৰেমৰ বাঁহটো খাই উঠিবই পৰা নাই, তাই আকৌ চেনি খোৱা কথা কয়। দে তো। তই এটা কথা কওঁ। তোৰ এই মুখৰ হাঁহিটো বহুত দিনৰ মূৰত দেখিছোঁ। তই সদায় এনেকৈ হাঁহি থাকিবিচোন। পাৰিম জানো? ভয় হয়। আকৌ যদি ধুমুহা এজাক আহি যায়? এইবাৰ ধুমুহা জাকৰ সন্মুখত মই থৈ দিম। কিয় বুজন বাৰু তই? মই এনেকুৱাই। হ'ব যা এতিয়া। হ'ব দে, যা।